বাহ গজেন্দা আপুনি মানে উৰিব পাৰে। মই উৰিব পাৰোঁ। মোক বিষ্ণুৱে শক্তি দিছিলে নহয়। এতিয়া যা মুনবাইক আৰু বাবুলক লৈ পেলাই তই আহি থাক। ঠিক আছে গজেন্দা, মই মুনবাই আৰু বাবুলক লৈ গৈ আছোঁ। আপুনি সেইটো সোধাই নেৰিব দেই। ঠিক আছে বাৰু, তুমি বাই আৰু বাবুলৈ আহি থাকা, মই গৈ থাকোঁ সেইটোক মাৰিবলৈ। ঠিক আছে গজেন্দা। আমাৰ গজেন্দা কম মানুহ নহয় দেই। বিষ্ণুৱেতো শক্তি দিব পৰা হৈ গ'ল। নিশ্চয় গজেন্দাৰ গাত কিবা এটা নহয় কিবা এটা শক্তি আছেই। সেইটো কাৰণেহে বিষ্ণুৱে তেওঁ শক্তি দিবলৈ বিবেচনা কৰিলে। যাওঁ, মই এটা বাবুল আৰু বাক লৈ পিনে বজেন্দাৰ ওচৰলৈ গৈ থাকোঁ। বজেন্দা কোনফালে গৈছে ফোন এটা কৰি তেওঁক সুধিব লাগিব। যাওঁ এতিয়া। আৰু আপোনালোকেও যদিহে বজেন্দাৰ ভাগৰ শক্তিটো চোৱা নাই তেনেহ'লে যাওক আমাৰ চেনেলডাল চাওকগৈ আৰু এটা লাইক ছাবস্ক্ৰাইব কৰি দিব। ভাইটি নাই দেখোন। এই ৰাতিপুৱা ক'লৈ যায়গৈনো? মোৰ চাহকণ বনাইছিলোঁহে খাবলৈ। এতিয়া মই অকলে খাই দিয়া ভাল আৰু। এই যেতিয়া আহিব তালৈ মই তেতিয়া ফোন কৰি তাক মাতি দিম চাহকণ খাবলৈ। বাইদেউ আপুনি গজেন্দাক এতিয়া বিচাৰি থাকিলেও নাপায়। তুমিহে, মই ভৰসা ললোগেও। কিয় বজেন্দাক মই তাত বিচাৰি থাকিব নাপাওঁ বাৰু? আপুনি মানে ঘৰত থাকিও বজেন্দাৰ শক্তিৰ বিষয়ে নাজানে। হা? কি শক্তিনো? বজেন্দাক বিষ্ণুৱে শক্তি দিলেই নহয়, আপুনি নাজানে নেকি? সি মানে কালি সেইটো কাৰণে কৈছিলে কিবা সপোন দেখিছোঁ। মই ভাবিলোঁ মিছাই কৈছে বুলিহে মই পাত্তা নিদিলো নহয়। সি তাৰ পিছত ক'ত আছেনো? এতিয়া ক'লৈ যাব আৰু? সেই চাকাল বোলাটোক মাৰিব গৈছে। আমাৰ দেউতাক আৰু ককাক ধৰি নিলে নহয় সেইটোৱে। হয় নেকি? ব'লা আমি যাওঁ। আকৌ আমি কেইটা গ'লে নহ'ব, হেৰি যাব বোলে, এইটো বাবুলৈ যাব, বাবুলকো লৈ যাব দিছে বজেন্দাই। হ'ব ব'লা আমি লৈ যাম, পটককৈ যাওঁ, নহ'লে বজেন্দা কিবা বিপদত পৰিলে আমাৰে দিগদাৰ হ'ব। মই বৰফৰ জেগাত পাই গ'লোহি, এতিয়ালৈকে সেই চাকালক দেখা নাই। সি ক'লৈ যাব পাৰে বাৰু? বিষ্ণুদেৱ আপুনি কিবা এটা উপায় দেখুৱাওক। মই তোমাক শক্তি প্ৰদান কৰিছোঁ, সেইবাবে আৰু মই ইয়াতছে আৰু বেছিকৈ আৰু তোমাক সহায় কৰিব নোৱাৰিম। তুমি কেনেকৈ তাক বিচাৰি ল'ব পাৰা সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে। মাত্ৰ মই তোমাৰ প্ৰতিটো কামতে মাত্ৰ সহায় কৰিবহে পাৰিম। কিন্তু আপুনি মোক এতিয়া এনেকৈ ক'লে কেনেকৈ হ'ব? নাই বাচা, মই আৰু তোমাক ইয়াতছে আৰু বেছিকৈ ক'ব নোৱাৰিম। তুমি তোমাৰ এই চাকাল বোলাটো তুমি নিজেই বিচাৰি উলিয়াব লাগিব। ঠিক আছে, মই তাক নিজেই বিচাৰি উলিয়াম। চাব্বাছ বজেন চাব্বাছ, তুমি সদায় এইদৰে থাকিবা আৰু কাৰো সহায় ল'ব নিবিচাৰিবা। চাব্বাছ চিপাহী চাব্বাছ, তুমি বহুত ভাল কাম কৰিছা। পিছে সিহঁতক ধৰি অনাৰ কাৰণটো কি? মোক এবাৰ তুমি ক'বানে মোৰ প্ৰিয় চিপাহীজন? নিশ্চয় কম মহাৰাজ, আপুনি চিন্তা নকৰিব। সিহঁতক ধৰি অনাৰ কাৰণটো হৈছে সিহঁতে আপোনাক পূজা কৰিবলৈ বাধা কৰি দিছে আৰু বিনম্ৰভাৱে তেওঁ কৈছে যে তেওঁ বোলে মাত্ৰ বিষ্ণুকে পূজা কৰিব আৰু কোনো চাকাল বোলাটোক পূজা নকৰিম বুলি কোৱা কাৰণে মোৰ মাথাটো গৰম হৈ গ'ল আৰু সেইকাৰণে মই তেওঁলোকক ধৰি আনিবলৈ বাধ্য হ'লোঁ। চাব্বাছ চিপাহী চাব্বাছ, তুমি বহুত ভাল কাম কৰিছা। এতিয়া মই কি এটা দুটা মানুহ কৰি পিনে পৃথিৱীলৈ পঠিয়াম আৰু পৃথিৱীখনত এটা এটাকৈ মানুহ ধৰি আনিবলৈ আৰু মই তেওঁলোকক বাধ্য কৰোৱাম। তেতিয়া মই কিমান ভাল লাগিব, ভাবিয়ে ভাল লাগি যায়। ঐ তহঁতে মোকো এৰি দে, মোৰ ভাগৰ ল'ৰা এটা আছে, সি বহুত কান্দিছে চাগে, তাৰ মাকো নাই নহয়। চুপ, তহঁতৰ মুখত যে আৰু মই এটাও কথা শুনিব নোৱাৰো। তহঁতে মোক পূজা কৰিবলৈ বাধা কৰিলি, এতিয়া তহঁতে তিলকৈ মাৰিব লাগিব। চাকাল, তই কিন্তু এইবিলাক কৰি ভাল কৰি থকা নাই। তই ভালে কৈছো, তই সিহঁতক এৰি দে, নহ'লে কিন্তু তই মোৰ এই অৱতাৰৰ পৰা তহঁতি বাচি যাব নোৱাৰিবি। কোন হয় তই? মোৰ সন্মুখত আহি দম দেহি। তোৰ যদি ইমানেই সাহস আছে, মই তোৰ সন্মুখলৈ এতিয়া নাহো। যেতিয়া সময় হ'ব তেতিয়া মই তোৰ সন্মুখলৈ নিজেই আহি তোক মই মৃত্যুবৰণ কৰাম। তই মাত্ৰ এটা কথাই জানি ল, মই হলো বিষ্ণু, তেওঁলোকৰ পৰম গুৰু। মহাৰাজ, এইবিলাক কি হৈ আছে? সঁচাকৈ ইয়াৰ বিষ্ণুৱে কথা কৈ থকা নাইতো? চুপ, একো এটা কথা তই ক'ব নোৱাৰিবি। এই শৰণৰ পৃথিৱীত মাত্ৰ ভগৱান, মাত্ৰ অকল মই। ইয়াত কোনো বিষ্ণু সৃষ্ণু লক্ষীচকে কোনো ইয়ালৈ আহিব নোৱাৰে। ওম শক্তিয়াম দেৱম হু। হা, এইকেইটা দেখোন মোৰ নিচিনা একেই। দাইটি, আপুনি সঁচা কথা কৈছে,
এইটো মোৰ নিচিনা নেকি আমাক পিছে আপুনি এই প্ৰতিবিম্ব কিয় সৃষ্টি কৰিলে আদিক দিয়ক আমাক যা তহঁতে এতিয়া গৈ পিনে সিহঁতৰ পৰিয়ালৰ লগত মিলি পাতি থাকগৈ তাৰপিছত যেতিয়া সুযোগ পাবি তেতিয়াই এই সিহঁতক এটা এটাকৈ ধৰি আনিবি ঠিক আছে আমি যাওঁ এতিয়া দেখিলি তহঁতে মোৰ পাৱাৰ এতিয়া তহঁতে ভালদৰে মোক পূজা কৰ নহ'লে কি কৰিবি মই তহঁতক পূজা নকৰোঁ বুলি ক'লো নহয় নকৰোঁগৈ ঠিক আছে নকৰ যি নাই তহঁতৰ নাতি পুতিও আমাৰ ওচৰলৈ আহি আছে অতি সোনকালে সিহঁতক মই অথনিব বিচাৰিছোঁ এতিয়ালৈকে বিচাৰি পোৱা নাই এনেকুৱা লাগিছে মই সিহঁতক প্লেনেহে বিচাৰিলে পাৰিব যাওঁ এতিয়া ঘৰলৈ গৈ পিনে বাই আৰু সোণটোৰ লগত ধুনীয়াকৈ প্লেন এটা কৰি পিনে তাৰ সিহঁতক বিচাৰি যাব লাগিব সিহঁতৰ পিছে ঘৰটো ক'ত নহ'লে জানো নাই ঐ তই কাক বুঢ়া বুলি ক'ব আহিছ একে পাত চৰাই দাঁত খহি যাব হ'ব দে মই তোক কাইদেউ বুলি মাতিম অ' দেউতা তোমালোক আহিলা ঐ তই কাক দেউতা বুলি ক'ব আহিছ মইতো কোনো দেউতা নহয় হা দেউতা তুমি কিয় এনেকৈ কৈছা ঐ গাধৰ তই পাহৰিলি নেকি সিহঁতৰ এই প্ৰতিবিম্বহে এইটোৱে চাগে তোৰ পুতেৰে যা ইয়াৰ লগতে যা আৰু এইজনীয়ে হ'ল মোৰ নাতিনী দেখিছনে কিমান ধুনীয়া দেহা তই পিছে তোৰ নামটো কি বাৰু পাহৰি থাকিলি নহয় হা দেউতা তুমি বোলে কি কৈ আছা তুমি মোৰ নিজৰ নামটোকে পাহৰি থাকিলা মোৰ নাম সোণটো আকৌ সোণটো তুমি যে মোক সৰুতে যেন ৰসগোল্লা খুৱাই দিছিলা হ'ব বাৰু সোণটো যাম বৈ এতিয়া আমি ঘৰলৈ পিছে গৈ তই মোক দেখা দিবি দেই ব'লা নাতিনী এতিয়া আমি ঘৰলৈ যাওঁ এই মই বোলে আমাৰ নাতিনী চাতিনী নহয় দেই পিছে মোৰ নাতিনী কোননো এই সেইটো আপুনি জানো আপোনাৰ নাতিনী কোন মই যাওঁ দেই ইয়াৰ পৰা চালা এইজনী বহুত দন্দুৰী নাতিনী আছে কিন্তু দেই ককা আপুনি পিছে কি কৈ আছে নেকি চালা তই কোন নব মোক ককালি হাত কৰিছে যে আপুনি মানে মদ খাই পিনে আপুনি নিজৰ নাতিনীকো পাহৰি থাকিলে ন মোৰ আমাৰ নাতিনী আকৌ এই জকিং মোৰ জকিং কৰি বহুত ভাল পাওঁ যে মই তোমাক জকিং কৰিছোঁ জকিং মই তোমাক কেনে চিনি নাপাম বা তুমি মোৰ নাতিনী বুলি তোমাৰ নাম ৰাহুল নহয় আপুনি মানে সঁচাকৈ মদ খালে ন মোৰ নাম ক ৰাহুল মোৰ নাম বাবুলহে আপুনি চিনি নাপায় নেকি বলক নহ'লে আইতা আপোনাৰ আজি ঠিকে চিব মদ খাইছে নহয় আপুনি হেল্ল' গাইজ ভিডিঅ' কেনেকুৱা লাগিলে চাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু সেইটো পাৰ্টলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকে পোনপ্ৰথমে আমাৰ ভিডিঅ'বিলাক পায় বাই টাটা চি ইউ